हेलो फ्रेंड्स আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেললৈ স্বাগতম জনাইছো আৰু আজি অসম কৃষি বিশ্ববিদ্যালয়ৰ চৌপাশৰ সুন্দৰ পৰিৱেশটো এবাৰ চাওঁ আহক ভাৰতৰ ভিতৰতে নহয় সমগ্ৰ বিশ্বতে চিনাকি যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰিৱেশটো ইমানেই সুন্দৰ যে ইয়াৰ ভিতৰলৈ এবাৰ সোমাই আহিলে মনটো ভাল লাগি যায় যান্ত্ৰিকতাৰ কোলাহলৰ পৰা বহুত দূৰত সেউজীয়াৰ মাজত এটা পৰিৱেশ আৰু আহক এতিয়া আমি চিনাকি হওঁ এই কেম্পাছটোৰ লগত মেইন গেটেদি সোমাই আহি এই বাওঁফালে দেখিছে এয়া পুখুৰী আৰু ইয়াৰ মাজতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ মূৰ্তি পোনপ্ৰথমে গৈ আমি এডমিনিষ্ট্ৰেটিভ বিল্ডিংটো পাইছোঁ আৰু ইয়াৰ বিপৰীতে এটা পোষ্ট অফিচ আছে আৰু তাৰ ওচৰতে এইখন দেখিছে ইমান এখন ধুনীয়া দলং কেম্পাছত সোমাই আহিয়ে পোৱা এখন দলঙে কেম্পাছটোৰ সৌন্দৰ্য দুগুণে বঢ়াই দিছে নহয় জানো আৰু এতিয়া আমি গৈ আছোঁ কেণ্টিনৰ ওচৰলৈ এয়া আমাৰ কেণ্টিন আৰু কেণ্টিনৰ ওপৰতে আছে ইনডোৰ ষ্টেডিয়াম আৰু অপজিটত আছে ইণ্টাৰনেশ্যনেল বয়জ হোষ্টেল আৰু যেটো দেখিছে এটো হৈছে নতুনকৈ বনোৱা বয়জ হোষ্টেল আৰু ইয়াৰ ওচৰতে ভলিবল বাস্কেটবল আৰু জিম আছে আৰু অপজিটতে এয়া চাওক AAU ষ্টেডিয়াম আৰু এখন বহুত ডাঙৰ প্লেগ্ৰাউণ্ড হয় ফিল্ডৰ অপজিটতে গাৰ্লছ হোষ্টেলবোৰ আছে এইটো ইণ্টাৰনেশ্যনেল গাৰ্লছ হোষ্টেল আৰু এইটো হোষ্টেল 10 যিটো গাৰ্লছ হোষ্টেলে হয় এতিয়া আমি গৈ ফিচাৰী ৰিচাৰ্চ চেণ্টাৰটো পাইছোঁ ইমান ডাঙৰ ডাঙৰ বিল্ডিংবিলাকৰ মাজত পুখুৰীবোৰ আছে আৰু এটা সেউজীয়া ধুনীয়া পৰিৱেশ সঁচাকৈ বহুত ধুনীয়া লাগে নহয় জানো আহি আমি পালোহি এগ্ৰিকালচাৰেল ইকো টুৰিজম প্ৰজেক্টৰ আণ্ডাৰত ইকো বে ইয়াত বটিঙৰ ব্যৱস্থা আছে আৰু পৰিৱেশটো চাওক ইমান বেছি ধুনীয়া লগতে ইয়াত আপুনি কেণ্টিনত খাবও পাৰে এইটো PhD চেণ্টাৰ অৰ্থাৎ পোষ্ট হাৰ্ভেষ্ট চেণ্টাৰ আৰু ওচৰতে এয়া একুৱাটিক উইড ৰিচাৰ্চ চেণ্টাৰ ইয়াৰ পিছতে এয়া ছইল চায়েন্স আৰু এগ্ৰনমি ডিপাৰ্টমেণ্টটো আৰু অপজিটতে আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টটো ওচৰতে ষ্টেট অফিচ আৰু এইটো দেখিছে ওচৰতে এটা ATM আছে আৰু এইটো হৈছে এগ্ৰিকালচাৰ লাইব্ৰেৰী বহুত বেছি ধুনীয়া হয় বহুত ডাঙৰ হয় লাইব্ৰেৰীটো আৰু ইয়াৰ অপজিটতে আছে ভাৰ্চিটি অৰ্থাৎ ইয়াত আপুনি চাহ একাপ খাব পাৰে কফি একাপ খাবলৈ আহিব পাৰে বিভিন্ন ধৰণৰ স্নেক্স পোৱা যায় ইয়াত লাইব্ৰেৰীটোৰ কাষতে ডিবিটি চেণ্টাৰটো লাগি আছে
বহুত বেছি ধুনীয়া হয় বিল্ডিংটো আপোনালোকে দেখা পাইছেই আৰু ইয়াৰ অপজিটতে আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ অডিটৰিয়ামটো আছে যেটো বহুত বেছি ডাঙৰ অডিটৰিয়াম হয় আৰু ইয়াত বিভিন্ন ধৰণৰ প্ৰগ্ৰাম হৈয়ে থাকে অডিৰ কাষৰ ৰাস্তাটোদি গ'লে আপুনি প্লাজাটো পাব এয়া সব প্লাজাটো ইমান বেছি ধুনীয়া সকলো ফালে হেউজিয়া ষ্টুডেণ্টবিলাকে ইয়াত ক্লাছ নাথাকিলে ইয়াতে বহি ৰেষ্ট লয় আৰু ইয়াৰ পিছতে সন্মুখতে আপুনি দেখিছে এয়া এগ্ৰিকালচাৰ বায়োকেমিষ্ট্ৰি ডিপাৰ্টমেণ্ট আৰু ইটো সাইডে এন্টমোলজি নেমাটোলজি ডিপাৰ্টমেণ্টবোৰ আছিলে আৰু সিধাই যদি গৈ থাকে এটো আপুনি পাব হৰ্টিকালচাৰ ডিপাৰ্টমেণ্ট আৰু ওচৰতে এটো এফএসটি ডিপাৰ্টমেণ্ট ফুড সায়েন্স এণ্ড টেকনলজি ডিপাৰ্টমেণ্ট লগতে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নীট হাবটো ইয়াতে আছে আৰু এই নীট হাবটোৰ লগতে ইয়াতে ইকনমিক্স ডিপাৰ্টমেণ্টটো আছে আৰু এটো সব নতুনকৈ বনোৱা বিল্ডিং যেটো হৈছে এগ্ৰিকালচাৰ মাৰ্কেট ইন্টেলিজেন্স ইউনিট আৰু এয়া ইউজি গাৰ্লছ হোষ্টেলবোৰ ইয়াতে হোষ্টেল 11 12 আছে আৰু এইখন আছে আমাৰ কলেজ অফ কমিউনিটি সায়েন্স ইয়াতে মই পিএইচডি কৰি আছো ফুড সায়েন্স এণ্ড নিউট্ৰিচন ডিপাৰ্টমেণ্টত আৰু ইয়াতে 5টা ডিপাৰ্টমেণ্ট আছে ইয়াৰ ওচৰতে এক্সটেনশন এডুকেশ্যন এণ্ড কমিউনিকেশ্যন মেনেজমেণ্ট ডিপাৰ্টমেণ্টটো আছে আৰু ইয়াৰ পৰা ওলাই আহি আপোনালোকে দেখা পাব ডিআৰ ডিপিজিএছ আৰু ডিন এগ্ৰিকালচাৰ অফিচ অৰ্থাৎ ডাইৰেক্টৰ অফ ৰিচাৰ্চ ডাইৰেক্টৰ অফ পোষ্ট গ্ৰেজুৱেট ষ্টাডি আৰু ডিন এগ্ৰিকালচাৰ তেওঁলোকৰ এটো অফিচ হয় আৰু ইয়াৰ কাষতে টি হাজবেণ্ডৰী ডিপাৰ্টমেণ্টটো লাগি আছে ইয়াৰ পিছতে আমি মেইন গেটেদি ওলাই আহি ডাইৰেক্ট অৰ্চাৰ্ড পালোহি এইখন হৈছে এখন এক্সপেৰিমেণ্টেল ফাৰ্ম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইয়াত বিভিন্ন ধৰণৰ এক্সপেৰিমেণ্ট কৰি থকা হয় আৰু বিভিন্ন ধৰণৰ প্ৰজেক্ট চলি আছে ইয়াত ইয়াতে বিভিন্ন ধৰণৰ ক্ৰপ কেফেটেৰিয়া আছে ফ্লাৱাৰ্ছ ভেজিটেবলছ বিলাকৰ ইয়াত প্লট ৱাইজ কৰি ৰখা হয় বিভিন্ন প্ৰকাৰৰ এক্সপেৰিমেণ্ট হৈ থাকে আজিৰ এই ভিডিঅ'টোত মই মাত্ৰ AAU কেম্পাছটো দেখালো পৰিৱেশটো যে কিমান ধুনীয়া সেই বিষয়ে দেখাবলৈ চেষ্টা কৰিলো ইয়াৰ কলেজ ডিপাৰ্টমেণ্টবোৰ দেখাবলৈ চেষ্টা কৰিলো যিমান পাৰো আৰু যদি আপোনালোকে বিচাৰে এই ডিপাৰ্টমেণ্টবিলাকত মানে কেনেকুৱা ধৰণৰ স্কোপ আছে ইয়াৰ বিষয়ে যদি জানিব বিচাৰে বেছিকৈ নতুবা ভিতৰটো যদি চাব বিচাৰে তেন্তে কমেন্ট কৰি জনাব আৰু এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত পঢ়িলে কেনেকুৱা ধৰণৰ স্কোপ আছে প্ৰত্যেকটো বিষয়ত কেনেকুৱা স্কোপ আছে বা কি লাভ হ'ব বিভিন্ন ধৰণৰ সুবিধাও ইয়াত আছে ইয়াত নীট হাব আছে আৰু বিভিন্ন ধৰণৰ সুবিধা আছে সেই বিষয়ে যদি আপোনালোকে জানিবলৈ বিচাৰে বিভিন্ন ধৰণৰ ট্ৰেইনিং হৈ থাকে প্ৰজেক্ট থাকে সেইবিলাকৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে কমেন্ট কৰিব নিশ্চয় মই নতুন এটা ভিডিঅ' বনাই আপোনালোকলৈ আপলোড কৰিম আৰু আজিৰ ভিডিঅ'টো ইমান দেৰিলৈকে চাই থকাৰ বাবে ধন্যবাদ